প্ৰভু আজি ভিডিঅ'টো মন্দিৰৰ পৰা আৰম্ভ কৰিলোঁ। কৃষ্ণ কৃষ্ণ। কি বস্তু হয়? এক কাৰী হয়। হয় হয় হয়, এইটো হয় মটন। এইটো মটন হয়, মটন। ৱাও, স্পেচিয়েল মটন দেই। চালা চব ৰেডি কৰিলা নেকি? আছানো বা থালি, এইখন থালি হয়। কি কি আছে ইয়াত? ইয়াত আছে চালাড আছে, চাটনি আছে, আলু পিটিকা আছে, বেঙেনা ভাজি আছে। এইটো মাছৰ তেল হয়, এইটো ভাজি হয়, বেঙেনা ভাজি। বাহ 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 বাহ। কি হয়? দাইল, একদম পিয়ৰ অসমীয়া দাইল লাগিছে দেই। বাহ বাহ, এইটো চব্জি হয়। এতিয়া যে ৰঙালাও আছে, আলু আছে, কাবলি বুট আছে। বাহ বাহ বাহ, ধুনীয়া 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 ধুনীয়া। আজিৰ পৰা আকৌ নতুন আৰম্ভণি দেই ককাইহঁত। অসমীয়া অহা দেখা য'ত পাণ তামোল কাৰণেও দিয়া হৈছে। বাবা বাবা, এতিয়া ধূপ চাকি জ্বলোৱা হৈছে। প্ৰমাণ বহিছ দা। বা এতিয়া উঠি লৈ গৈছোঁ চেৰিলৈকে। তই ক'ব নালাগে, দোকানখনতো দেখাইছোঁৱে, বাকী বস্তুখন দেখাইছোঁ। এখন থালি লগাই দেখাই দিম এতিয়া। বাছ, এইখন হ'ল থালি। দাইল, ভাজি, পাপৰ, চাটনি, বেঙেনা ফ্ৰাই, আলু পিটিকা, পদিনা চাটনি, আচাৰ, চব কণ দিয়া আছে দেই। এই দোস্ত, আজি বনাইছোঁ চিকেন মচলা।